हेलो बंधुসকল वेलकम जुनमणि ब्लग्स। आज विजया दशमी सकलोरे विजया दशमी बहुत बहुत शुभेच्छा থাকিলে। फ्रेंड्स आज अकमान ओलाई आहिलो अकमान विजया दशमी चाम बुली गई आছো बहुत भिडिओ দিব পৰা নাই। सो आज अकमान भिडिओ লৈ আহিছো আপোনালোকৰ ওচৰত। आज फ्रेंड्स मोर अकमान भयस कत अकमान लगे नाমৰ साउंड पाबो থাকে कारण आज शंकरदेवर जन्म उत्सव সেইকাৰণে আপোনালোকে मोर अकमान नाমৰ साउंडটো পাব। ভাল লাগে নামৰ সাউন্ডটো ন সকলোকে থাকে মোৰো বহুত ভাল লাগে। ইপিনে সাহিত্য অসমীয়া চাই আছো নামৰো এনজয় লৈ আছো। তো বন্ধুসকল আজি যেহেতু শংকৰদেৱৰ জন্ম উৎসৱ হয় আৰু মোৰ হাজবেণ্ডৰ আজি জন্মদিন আছিলে। তো দিনটো সেনেকৈ কাম কৰোঁতে ইটো সিটো কৰোঁতে বহুত দিনটো সেনেকৈ বিজি গ'ল, সময় নাপালোঁ। চ' অকণমান আবেলি ওলাই আহিলোঁ। ভাবিলোঁ আবেলি ওলাই অহা মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত ভাল লাগিলে। এয়া ধৰি লওক আমি আমাৰ বঙাইগাঁও অভয়াপুৰী টাউনত হয়। এইখিনি তুলঙালৈকে লৈ যাব, কিন্তু আমি বঙাইগাঁওলৈকে যাম। আপোনালোকক বঙাইগাঁওখিনিও নিশ্চয় দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ব্লগ আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় চ' প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আশা থাকিল। আমি এতিয়ালৈকে অভয়াপুৰ টাউনতে আছোঁ কাৰণ ইমান ট্ৰেফিক হৈ আছে। এতিয়ালৈকে আমি বঙাইগাঁও গৈ পোৱা নাই কাৰণ আধা ঘণ্টা ৰাস্তা আজি আমাৰ 1 ঘণ্টা লাগি আছে। যিও বহুত ভাল লাগি আছে, বহুত এনজয় কৰি আছোঁ। মানে এনেকুৱা মুহূৰ্ত সঁচাকৈ বৰ ভাল লগা মুহূৰ্ত এইবোৰ, কাৰণ দুৰ্গা মা বছৰত এবাৰে আহে ন। চ' বহুত ভাল লাগি আছে। আজি বিজয়া দশমী মানে কিবা এটা বেয়াও লাগি আছে। পূজা গ'ল, পূজা থাকিলে মানে মনটো ভাল লাগি থাকে ন। যিমান যি হ'লেও পূজা গ'লে আৰু নাই আৰু গ'ল দুৰ্গা পূজা, আৰু অহা বছৰ ৰখি থাকিব লাগিব। আপোনালোকে আহি থাকক মোৰ লগত, চাওঁ কিমান দূৰ যাব পাৰোঁ, আপোনালোক কিমান দূৰ দেখুৱাব পাৰোঁ। ফাইনেলি আমি আহি বঙাইগাঁও পালোহি, কিন্তু ইমান ট্ৰেফিক চাগে সেইপিনে বাইকখন নিয়া সম্ভৱ নহ'ব। আমি টাৰ্ণিং ল'ব লাগিব। বাইকখন লওঁতে টাৰ্ণিং লৈ ল'লোঁ আমি। চোৱা ইমান ভিৰ, বাইক লৈ যাবই নোৱাৰে কাৰণ আমি যাব লাগিব আকৌ সিপিনে। কিন্তু ইমান দূৰ ৰাস্তা, মানে ইমান ভিৰ, মানে বাইকখন নিয়া কোনো পধ্যে সম্ভৱেই নহয়। ইমান মানুহৰ মানে চাতলা হৈ আছে। চব বাইক মানে বাইক লৈ যাব নোৱাৰে। সেইকাৰণে আমি বাইকখন ইয়াতে ৰখাই পিনে অকণমান আগবাঢ়ি যাওঁ, চাওঁ কেনেকুৱা পৰিস্থিতি। নাই নোৱাৰি ফ্ৰেণ্ড, আমি আৰু সেইপিনে ভিতৰত যাব নোৱাৰোঁ কাৰণ ইমান ভিৰ, মানুহৰ হেঁচা ঠেলাটো বহুত বেছি হৈ গৈছে। আৰু ইমান হেঁচা ঠেলাত সোমাব ভাল নালাগে, যিহেতু বৰ্তমান কৰোণা পৰিস্থিতি চলি আছে ন, যে ভয় লাগে অকণমান। সেইকাৰণে আমি আঁতৰি আহিলোঁ। এতিয়া মানে ৰাস্তাই গৈ আছোঁ আৰু মূৰ্তিবিলাক আনি আছে, সেইবিলাকে চাই আছোঁ। আপোনালোকে চাই থাকক। আমাৰ বঙাইগাঁও টাউন হয়। যিসকল বঙাইগাঁৱৰ হয় সেইটো জানি থাকে ন, চিনি পাইছে কোনখিনি ৰাস্তা কোনখিনি ঠাই। বহুত ভাল লাগিছে। এয়া চাওক আমাৰ পূৰা ডিজে আহি আছে, ইমান ধুনীয়া লাগিছে। এয়া চাই থাকক, মানে একদম এনজয় কৰিব আপোনালোকে। মই বহুত এনজয় লৈছোঁ। এতিয়া আপোনালোকে এনজয় লৈ থাকক আকৌ চাই পিনে মোৰ ভিডিঅ'টো।
ফ্ৰেণ্ডছ চাগে ইমান ভিৰৰ মাজত সোমাব নোৱাৰিলোঁ। চ' এতিয়া আহি এখন দোকানত সোমাই পিনে ফ্ৰুটি আইচক্ৰীম এয়াই খালোঁ আৰু বাহিৰা বস্তু খাবৰ মন নাই ইমান এটা, কাৰণ দিনত বহুত কিবা কিবি খালোঁ, পেটটো ভৰি আছে। ত' ফ্ৰেণ্ডছ আজিলৈ মোৰ ভিডিঅ' এয়াই। যদি আপোনাক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।